হেল্ল' গাইজ, এতিয়া মই মন্দাৰমণি বিচৰ ওচৰত আছোঁ। এখন ৰিচৰ্ট। তো অলপ আগত গৈ আমি সাগৰ দেখা পাম। তো লৈ গৈছোঁ আপোনালোকক, চাই থাকক। এইখন একচুৱেলি দীঘাতকৈ অকণমান দীঘাত বেছি জনবহুল হয়। ইয়াত অকণমান মানুহৰ ভিৰটো অলপ কম। তো ইয়াতে আহিব পাৰে আপোনালোকে আহিলে। দীঘাৰ পৰা বেছি দূৰ নহয়, দীঘাৰ পৰা 10 কিলোমিটাৰমান হ'ব চাগে। তো আপোনালোকে ইয়াতে আহিব পাৰে আহিলে। দেখিছে চাগে আগৰ পিনে সাগৰ আছে। এনেকৈ বহা জেগা আছে, এনেকৈ তেনেকৈ চাব পাৰে। ভাল লাগে। ইয়াতে আছে স্পীড ব'টিং আছে, কিবাকিবি আছে ইয়াতে। তো আপোনালোকে আহিব পাৰে ইয়াতে। তো এতিয়ালৈ এইখিনিয়ে। ধন্যবাদ। জয় অসম।